Good afternoon, dear students. I hope you all are doing fine. And at first, I would like to wish you on the specious occasion of Magh Bihu. All the goodness, all the success will envelop you. So today, I have come with a new video and I have taken a new initiative. The initiative is that I am going to solve to the question answer of test paper. So তোমালোকে দেখি আছা মোৰ হাতত কি আছে test paper, mentor test paper. So the students who are reading in class 10, that means those who are going to appear in the high school leaving certificate final examination, HSLC final examination in coming February. This video will be very helpful for them because I know that some students, those who are in reading in Assamese medium, it is little bit difficult for them or they get difficulty in solving English test paper. So তোমালোকৰ সুবিধাৰ্থে আৰু আমি জানো টেষ্ট পেপাৰখন যদি আমি সলভ কৰি লওঁ তেতিয়াহ'লে 100% কুৱেশ্যন এই টেষ্ট পেপাৰৰ পৰা কভাৰ কৰি দিয়া হয়। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই যথেষ্ট ফলপ্ৰসূ হ'বা। আৰু আজি মই কামৰূপ মেট্ৰ' বিশেষকৈ আমাৰ নগাঁও ডিষ্ট্ৰিক্ট, ইয়াৰ পিছত শিৱসাগৰ, ইয়াৰ পিছত শিলচৰ, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, এইবিলাক যিবিলাক বৰ্ড আছে এই সকলো বৰ্ডৰ কুৱেশ্যনবিলাক অলপ বৰ্ডে যেতিয়া কুৱেশ্যন কম্প'জ কৰে তেতিয়া অলপ চাই আহোঁ। তো সেইকাৰণে মই কামৰূপ মেট্ৰ'ৰ আজি তোমালোকৰ বাবে লৈ আহিছোঁ। কিছুমানৰ টেষ্ট পেপাৰখন নাই, গতিকে টেষ্ট পেপাৰখন নাথাকিলে অসুবিধা নাই। জাষ্ট ভিডিঅ'টো তোমালোকে ইউ ডোণ্ট নিড টু ইউজ দ্য মোবাইল ফোন ইন বেড ৱে। চ' যদি গাৰ্জেনসকলে দেখি আছে তেতিয়াহ'লে আপোনালোকে কাষত বহি ভিডিঅ'টো আপোনালোকে জাষ্ট দেখুৱাই আপোনালোকৰ মোবাইলটো তেওঁলোকৰ পৰা লৈ আহিব লাগে, কিয়নো এতিয়াও তেওঁলোকৰ মেচুৰিটিটো অহা নাই আৰু মোবাইলটো তেওঁলোকে ইফেক্টিভলি ইউজ কৰিব নোৱাৰে। তো প্ৰথম কুৱেশ্যনটো ডিটাৰমিনাৰ্ছৰ পৰা আহিছে। চাওক, ডেছ টাইম ইজ ৰিকুৱাৰ্ড টু লাৰ্ণ এ নিউ লেংগুৱেজ। নতুন এটা বিষয় শিকাৰ বাবে, নতুন এটা ভাষা শিকাৰ বাবে কিমান সময়ৰ প্ৰয়োজন হয়। এতিয়া চাওক, মাছ, মেনি, ফিউ, মোৰ। ফিউৱে কি বুজা? একেবাৰে নাই বা নথকা। মোৰ কেতিয়া হয়? যেতিয়া আমি কিবা এটা বস্তু বিশেষকৈ জেনেৰেলি কি হয়, যেতিয়া আমি কিবা এটা বস্তু কি কৰোঁ, কম্পাৰিজন কৰোঁ। শ্বি ইজ মোৰ বিউটিফুল দেন আদাৰ গাৰ্ল, বেলেগ ছোৱালীতকৈ তাই অলপ ধুনীয়া, এনেকুৱা। আৰু এতিয়া চাওক, মাছ আৰু মেনি আছে। তো মেনিক বিশেষকৈ কাউণ্টেবল নাউনৰ ক্ষেত্ৰত কি হয়? কাউণ্টেবল নাউনৰ ক্ষেত্ৰত মেনি হয়, কিন্তু টাইপটো হৈছে কি? আনকাউণ্টেবল। তো কি হ'ব? এইটো মাছ হ'ব। তো আনকাউণ্টেবলৰ ক্ষেত্ৰত কি হয়? মাছ হয়। তো এইটো আমি শিকিব পাৰিছোঁ। যদি এনেকুৱা কুৱেশ্যন আহে আমি পাৰিম। যদি ষ্টুডেণ্টছ আহে, ডেছ ষ্টুডেণ্টছ এটেণ্ড, মাছ আৰু মেনি থাকে, তেতিয়াহ'লে ষ্টুডেণ্টছসকলক আমি কি কৰিব পাৰিম? গণিব পাৰিম, তাত মেনি লিখিম। এতিয়া প্ৰিপজিশ্যনৰ পৰা এটা আহিছে, ডোণ্ট হেংকাৰ মানি। এতিয়া হেংকাৰৰ লগত কি হয়? হেংকাৰৰ লগত আফটাৰ হয়। পইচাৰ পিছে পিছে দৌৰিব নালাগে, গতিকে হেংকাৰৰ লগত প্ৰিপজিশ্যন কি হয়? আফটাৰ হয়। এইটো আমি শিকিব পাৰিছোঁ। এতিয়া আহিছে কাৰেক্ট টেন্সৰ পৰা, আই বি হিয়াৰ ফৰ এ মান্থ। তাৰমানে মোৰ বৰ্ডত অলপ জাগা কম দিয়াৰ বাবে মই অপশ্যনখিনি লিখিব পৰা নাই, গতিকে মই যিটো উত্তৰ লিখিম সেই উত্তৰটো তোমালোকে অপশ্যনত পাবাই, কিয়নো অপশ্যনত দিবই, কিয়নো MCQ মাল্টিপল চইচ কুৱেশ্যন আহে আৰু মাল্টিপল চইচ কুৱেশ্যনৰ পৰা তোমালোকে ইউ হেভ টু ফাইণ্ড আউট দ্য ৰাইট ওৱান, শুদ্ধ উত্তৰটো তোমালোকে উলিয়াব লাগে। তো আই বি হিয়াৰ ফৰ এ মান্থ, ইয়াত ফৰ আছে। আমি জানো ইফ দেয়াৰ ইজ চিন্স অৰ ফৰ ইন দ্য চেণ্টেন্স, যদি বাক্যত চিন্স আৰু ফৰ থাকে আৰু চিন্স আৰু ফৰৰ পিছত যদি পিৰিয়ড অফ টাইম, পইণ্ট অফ টাইম থাকে, তেতিয়াহ'লে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। তাৰোপৰিও আমি কি চাব লাগে? বাক্যৰ মেইন ভাৰ্ব, যিটো প্ৰিন্সিপাল ভাৰ্ব আছে সেইটো চাব লাগে। এতিয়া বিৰ লগত আইএনজি যোগ হয় নেকি? বি হৈছে ষ্টেটিক ভাৰ্ব। আমি জানো ষ্টেটিক ভাৰ্বৰ লগত আইএনজি যোগ নহয়। হিচাপ মতে কিহত হয়? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। যেহেতু বিৰ লগত আইএনজি যোগ নহয়, তেতিয়া বিৰ লগত আইএনজি যোগ নহয়, আমি ওপৰৰ টেন্সত যাব লাগে। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ আগৰ টেন্স হৈছে কি? প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন সাবজেক্ট প্লাছ হেভ হেজ। আই লগত হেভ হয়, আই হেভ বিন হিয়াৰ ফৰ এ মান্থ। এইটো যদি তোমালোকৰ থাকে MCQ থাকিবই, গতিকে তোমালোকে পেজ নম্বৰ যদি 10 চোৱা, এইটো তোমালোকে ভাবা। ইয়াৰ পিছত আহিছে নেৰেশ্যনৰ পৰা, হি হেজ জাষ্ট সেড টু মি মাই ছান উইল বি বেক অন মানডে। নেৰেশ্যনৰ পৰা আহিছে। এতিয়া প্ৰথমতে আমি চাব লাগিব এইটো এছাৰ্টিভ সেণ্টেন্স নে ইণ্টাৰগেটিভ সেণ্টেন্স। একেবাৰে আৰম্ভণিত আমি চাব লাগিব এইটো ডাইৰেক্ট স্পীচ নে ইনডাইৰেক্ট স্পীচ। মই তোমালোকক আগতে কৈ দিছিলোঁ যে ডাইৰেক্ট স্পীচ সদায় কমা অৰ্ধক্ৰমাৰে লিখা হয়, গতিকে এইটো ডাইৰেক্ট স্পীচ। ইয়াৰ পিছত আমি সেণ্টেন্স নিব লাগে। কোন সেণ্টেন্স? এইটো এছাৰ্টিভ সেণ্টেন্স। এছাৰ্টিভ সেণ্টেন্সত কি হয়? এইটো টাইপ told হয়, told me, he has just told me. The conjunction কি? that, I, me, my first person না। এতিয়া আই পৰা কি হয়? me হয়, পিছত my হয়। তো এতিয়া হিৰ পজিটিভ ফৰ্ম কি? কিয়নো ইয়াত পজিটিভ ফৰ্ম আছে, হ'ব his, he, him, his son। ৰিপৰ্টিং কি আছে? পাষ্টত আছে, said। এইটো কি? পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, গতিকে কি হ'ব? টেন্স সলনি হ'ব। his son, cellular type would হয়, his son would be
back on Monday. এইটো হৈ গৈছে। ইয়াৰ পিছত দা শ্বপকিপাৰ said to me where is your car? শ্বপকিপাৰে মোক কৈছিল মোৰ কাৰ ক'ত, উত্তৰ ধৰাৰ কোনো দৰকাৰেই নাই। বাক্যটো ডাইৰেক্ট স্পিচ নে ইনডাইৰেক্ট স্পিচ? এইটো নিশ্চয় এইটো কি এইটো ডাইৰেক্ট স্পিচ, এইটো কমা অৰ্থ কমা আছে। ইয়াৰ পিছত আমি চাব লাগিব এইটো কি সেন্টেন্স, এইটো ইনডাইৰেক্টিভ সেন্টেন্স। তো কি হ'ব, দা said to টাইপ আস্ক হ'ব আৰু আস্কৰ লগত ed হ'ব, কিয়নো ৰিপৰ্টিঙৰ কিহত আছে ফাৰ্ষ্টত আছে। দা শ্বপকিপাৰ asked me, কনজাংশনৰ প্ৰয়োজন নপৰে ইন্টাৰগেটিভ সেন্টেন্সত যদি WH ৰে কি হয় আৰম্ভ হয়, WH কি আছে হোয়াৰৰ টাইপ, হোয়াৰ হৈছে কিন্তু কনজাংশনৰ প্ৰয়োজন নাই। এতিয়া your সেকেন্ড পারসন আলটিমেটলি পজিটিভ ফর্ম, যে সেকেন্ড পারসন ক'ত আহে, এইটো সাইডত আহে, এইটো সাইডত। এতিয়া মেইন পজিটিভ ফর্ম কি মাই কাৰ। এতিয়া ৰিপৰ্টিঙৰ কি আছে ফাৰ্ষ্টত আছে, এম ইজ আৰ প্ৰেজেন্টত হয়, ফাৰ্ষ্টত গলে ওয়াজ বা হয়। মাই কাৰ সিঙ্গুলার নাম্বার কি হ'ব, হোয়াৰ মাই কাৰ ওয়াজ। আৰু যিকোনো ধৰণৰ সেন্টেন্স ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট লৈ যোৱাৰ পিছত কি হৈ যায়, এছাৰটিভ লৈ ৰূপান্তৰিত হৈ যায়। এতিয়া হৈ গৈছে। এতিয়া আমি চাম ভয়েস আহিছে, এই কামৰূপ মেট্ৰত কি আহিছে, আকৌ ভয়েস চেঞ্জ আহিছে, দে হেভ লেফট দ্য টাউন। এতিয়া আমি প্ৰথমতে চাব লাগিব এইটো এক্টিভ ভয়েস নে পেসিভ ভয়েস। নিশ্চয় এইটো এক্টিভ ভয়েস, কিয়নো কিবা এটা টেন্সৰ লগত মিল খাইছে। সাবজেক্ট অক্সিলাৰি ভার্ব 3 প্লাস অবজেক্ট, তাৰ মানে এইটো কি হয়, তাৰ মানে এইটো আপোনাৰ এক্টিভ ভয়েস। তো এক্টিভ ভয়েসত কি এছাৰটিভ সেন্টেন্স হয়। তো প্রথমতে কি হয়, অবজেক্ট হয় সাবজেক্ট দ্য টাউন, পিছত টেন্স অনুসৰি অক্সিলাৰি ভার্ব হ'ব লাগে। কোন টেন্স, প্ৰেজেন্ট পারফেক্ট টেন্স। সাবজেক্ট পিছত হ্যাভ হ্যাজ ভার্ব 3 প্লাস অবজেক্ট, এটো কি প্রেজেন্ট পারফেক্ট টেন্সৰ ফরমেশন। তো প্রেজেন্ট পারফেক্ট টেন্সৰ এক্টিভ পৰা পেসিভ বসলে নিয়তে কি হয়, হ্যাভ বিন হ্যাজ বিন, দ্য টাউন হ্যাজ বিন, ভার্বৰ ফার্স্ট পার্টিসিপল সকলো পারফেক্টত ফার্স্ট পার্টিসিপল থাকে। দ্য টাউন হ্যাজ বিন লেফট, এর পিছত যদি ডব্লিউ থাকে নাই, প্রিপজিশন বাই দেয়া হলে দেম। এই অপশনটো যদি তোমালোকে টিক মাৰি দিবা। সো ক্যান ইউ ডু সামথিং, ইটো ইন্টারগেটিভ সেন্টেন্স, ইটো হৈছে কি ভয়েস চেঞ্জ। তো আর মানে কি হয়, অবজেক্ট হয় সাবজেক্ট সামথিং, তার টেন্স না কোনো দরকার নাই, কিয়নো মডেল অক্সিলারি আছে। সামথিং ক্যান লিখিছো আৰু ভার্বৰ বি ফর্ম লিখিছো, ডান ভার্বৰ পাস্ট পার্টিসিপল, ইয়াৰ পিছত প্রিপজিশন বাই সাবজেক্ট টু অবজেক্ট, এটো হৈছে এছাৰটিভ। কিন্তু কোৱেশ্চনটো কি আমাৰ ইন্টারগেটিভ। তো ইন্টারগেটিভ কৰিবলৈ হলে কি কৰিব লাগে, অক্সিলারি ভার্ব বা হেল্পিং ভার্ব বিলাক কি কৰিব লাগে, সাবজেক্টৰ আগত নিব লাগে। ক্যান something be done by you, প্রশ্নবোধক চিন এইটো। তো কামৰূপ মেট্ৰৰ আমি কি শিকিলো, ডিটারমিনার শিকিলো, প্রিপজিশন শিকিলো, টেন্স কারেকশন শিকিলো, নারেশন শিকিলো, ভয়েস শিকিলো। তো 1 মার্ক 2 মার্ক 3 মার্ক 4 মার্ক 5 মার্ক 6 মার্ক 7 মার্ক আমি আজিৰ ভিডিওটোত শিকি ললো কামৰূপ মেট্ৰৰ বোৰ্ডৰ পৰা। তো নেক্সট ভিডিওত আকৌ লৈ আহিম।